এসময়ৰ কথা কৃষ্ণন নামৰ এজন মানুহ জংঘলৰ মাজেদি গৈ আছিল। বৰ গৰম ইয়াত, অকণমান পানী পালে বৰ ভাল আছিল। কৃষ্ণনে অলপ দূৰত এটা কুঁৱা দেখিলে। কুঁৱা? আৰে বাহ! আমাক বচোৱা ভাই, মোৰ সহায় কৰা। এইবিলাক জংঘলী জানোৱাৰ, ইহঁতে তোমাৰ লোকচান কৰিব। মই তোমাৰ কোনো অনিষ্ট নকৰো। মই তোমাক কথা দিছো, মই তোমাৰ কোনো অপকাৰ নকৰো। ভাই, আৰু আমি তোমাৰ কামত আহিম, বচোৱা আমাক। ঠিক আছে, ঠিক আছে, কিন্তু প্ৰথমে মোক খাবৰ কাৰণে পানী দিয়া। কৃষ্ণনে বাল্টিংটো কুঁৱাৰ ভিতৰত পেলালে আৰু সিংহটোৱে তাত পানী ভৰাই দিলে। তাৰ পিছত কৃষ্ণনে লাহে লাহে বাল্টিটো ওপৰলৈ আনে। কৃষ্ণনে হেঁপাহ পলুৱাই পানী খালে। বাৰু, এতিয়া ঠিক আছে, এতিয়া মই তোমাক সহায় কৰিম। প্ৰথমতে মোক নহয়, আমাক। মই কৈছো নহয়, প্ৰথমতে মোক নিয়া। আমি কিয় কাজিয়া কৰি আছো? ভাই, তুমি কোৱা, তুমি পোনপ্ৰথমে কাক সহায় কৰিব বিচৰা? যিহেতু সিংহই মোৰ সহায় কৰিলে, সেয়েহে মই প্ৰথমে তাকে সহায় কৰিম। কৃষ্ণনে এডাল ৰছী কুঁৱাৰ ভিতৰত পেলালে আৰু সিংহই ৰছীডাল তাৰ কঁকালত বান্ধি ললে। টান বন্ধু। ধন্যবাদ বন্ধু, তুমি বৰ ভাল। মই সিংহৰাজ। যদি কেতিয়াবা তোমাৰ কিবা প্ৰয়োজন হয়, নিশ্চয় মোক মনত পেলাবা। মই ইয়াতে এই জংঘলৰ শেষৰ ফালে এটা গুহাত বাস কৰো। সিংহটো লাহে লাহে কৃষ্ণনৰ ওচৰলৈ গল আৰু কৃষ্ণনক সাৱটি ধৰিলে। তোমাৰ সহায় মই সদায় মনত ৰাখিম বন্ধু। এটা উপদেশ আছে, সেই মানুহটোৰ উপকাৰ কেতিয়াও নকৰিবা। শ্বেৰ সিং তাৰ পৰা গুচি গল। তাৰ পিছত লালাই পুনৰ কুঁৱাৰ ভিতৰৰ পৰা চিঞৰিবলৈ ধৰিলে। সিংহটো বহুত গধুৰ আছিল, মোৰ হাত বিষাই আছে। মই এতিয়া আটাইতকৈ পাতল জীৱটোকহে উঠাম। তেনেহলে পেলোৱা ৰছী। কৃষ্ণনে ৰছীডালত এটা বাল্টিং বান্ধিলে আৰু তলত পেলাই দিলে। তুমি মোক টানা। কৃষ্ণনে ৰছীডাল ওপৰলৈ টানিলে। এইবাৰ কৃষ্ণনে বেছি জোৰ দিবলগীয়া হোৱা নাছিল। ধন্যবাদ ভাই। মই নাগেশ, আৰু মই তোমাৰ এই উপকাৰ মই সদায় মনত ৰাখিম। তুমি যদি কেতিয়াবা বিপদত পৰা, কেৱল চকু মুদি তুমি মোক মনত পেলাবা। মই আহি যাওঁ। নাগেশ কৃষ্ণনৰ ভৰিৰ ওচৰলৈ আহিল আৰু নাগেশে কৃষ্ণনৰ ভৰিৰ ওপৰত মূৰটো থলে। মোৰ মতে শুনা, সেই মানুহজনক কেতিয়াও সহায় নকৰিবা। আৰু তাৰ পিছত নাগেশ তাৰ পৰা গুচি গল। কৃষ্ণনে পুনৰবাৰ ৰছীডাল কুঁৱাৰ ভিতৰত পেলালে আৰু বান্দৰটোৱে ৰছীডাল তৎক্ষণাত ধৰি ললে। বান্দৰে অতি সহজে ৰছীডাল ধৰি ওপৰলৈ উঠি আহিল। কুঁৱাৰ পৰা বাহিৰলৈ ওলাই জাপ মাৰি কৃষ্ণনৰ ওপৰত বহি ললে। মোক নেকামুৰিবা, মই তোমাক সহায় কৰিছো। বান্দৰে কৃষ্ণনক চুমা এটা খালে। ভাই, মোৰ নাম বালি, এই জংঘলৰ বান্দৰৰ ৰজা। তুমি মোক সহায় কৰিলা, গতিকে তোমাক বহুত বহুত ধন্যবাদ। আৰু যদি তুমি এই জংঘললৈ কেতিয়াবা আকৌ আহা, মোক কিন্তু লগ ধৰিবা। মই তোমাক শুশ্ৰূষা কৰিম। ধন্যবাদ বন্ধু। বান্দৰ বালিয়ে বগাই বগাই তাৰ পৰা গুচি গল। লালা কৰিমলে আকৌ চিঞৰিবলৈ ধৰিলে। ভাই, ইতিমধ্যে সকলো জীৱ জন্তুক তুমি মদত কৰিলা, মোকো উঠাই লৈ যোৱা, মোকো লৈ যোৱা না। হয় হয়, নিশ্চয়। কৃষ্ণনে ৰছীডাল আকৌ তলত পেলাই দিলে আৰু লালাই ৰছীডাল নিজৰ কমৰত বান্ধি ললে। কৃষ্ণনে ৰছীডাল টানিবলৈ আৰম্ভ কৰিলে। লালাৰ বহুত ওজন আছিল।
অৱশেষত কৃষ্ণনে লালাক ওপৰলৈ উঠাই আনিলে। ধন্যবাদ বন্ধু, তুমি লালাৰ জান বচালা। মই এটা সোণাৰী, তোমাৰ নাইবা তোমাৰ পৰিয়ালৰ কেতিয়াবা যদি সহায় লাগে আৰু যদি পইচাৰ আৱশ্যক হয় তেনেহলে মোক মনত পেলাবা। মোৰ দোকান এই গাঁওখনৰ ওচৰতে আছে। যিকোনো মানুহ সুধিলেই হ'ব এই লালা কৰিমলৰ কথা। ঠিক আছে লালাজী, ঠিক আছে, এতিয়া মই যাওঁ। মই অলপ খৰি গোটাব লাগিব। লালা আৰু কৃষ্ণন দুই বেলেগ বেলেগ ৰাস্তাত আঁতৰি গ'ল। এই ঘটনাটোৰ ছমাহ পাৰ হ'ল আৰু আজি কৃষ্ণন পুনৰবাৰ জংঘললৈ আহিছিল। কৃষ্ণন কুঁৱাৰ ওচৰলৈ গ'ল আৰু সি পানীৰ কাৰণে বাল্টিটো কুঁৱাত পেলালে। তাৰ ছমাহৰ আগৰ ঘটনাবোৰ মনত পৰিল। লগতে মনত পৰিল বালিয়ে দিয়া প্ৰতিশ্ৰুতি। বালি 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 বালি। তাৰ চিঞৰ বালিৰ কাণত পৰিল। বালিয়ে জঁপিয়াই জঁপিয়াই আহি কুঁৱাৰ ওচৰ পালেহি। ভাই, শেষত তুমি জংঘললৈ আকৌ আহি গলা। অঁ ভাই, মোৰ বহুত ভোক লাগিছে। তোমাৰ ওচৰত কিবা খাবলৈ আছে নেকি? কিয় নহব ভাই। বালিয়ে তালি বজালে আৰু দুটা বান্দৰ সেইখিনি আহি উপস্থিত হলি। বালিয়ে তাৰ নিজৰ ভাষাত কিবা কিবি কলে আৰু সকলো বান্দৰ ইফালে সিফালে গুচি গল আৰু অলপ সময়ৰ পিছত বহুত ফল মূল লৈ উভতি আহিল। এইবোৰ চব তোমাৰেই। কৃষ্ণনে হেঁপাহ পলুৱাই ফলবোৰ খালে। ধন্যবাদ ভাই, তুমি মোৰ ভোক গুচালা। মই দুদিনৰ পৰা একো খাবলৈ পোৱা নাই। 2 দিনৰ পৰা? কিন্তু কিয়? কি কম ভাই, মানুহৰ পৃথিৱীখনত প্ৰত্যেকটো বস্তুৰ কাৰণে পইচা লাগে আৰু সেইটোৱে মোৰ ওচৰত নাই। সেইকাৰণেতো হাবিলৈ আহিছিলো যে কিছুমান বনৌষধি ইয়াৰ পৰা লৈ যাওঁ আৰু বেচি পেলাই ইয়াৰ পৰা অলপ পইচা ঘটো। কিন্তু তোমাৰ সহায় চেৰ সিঙেহে কৰিব পাৰিব। তেওঁ জংঘলৰ ৰজা। ব'লা মোৰ লগত। কৃষ্ণন বালিৰ সতে সিংহৰাজৰ গুহাৰ ওচৰ পালেহি। শ্বেৰ সিং, শ্বেৰ সিং, শ্বেৰ সিং। শ্বেৰ সিঙে কৃষ্ণনক দেখি বৰ আনন্দ পালে। বন্ধু, ইমান দিনৰ পিছত। আহা আহা। মহাৰাজ, কৃষ্ণনক তোমাৰ সহায় লাগে। কোৱা বন্ধু। মোৰ ওচৰত খাবলৈকো একো পইচা নাই। সেইকাৰণে হাবিলে বনৌষধি অলপ বিচাৰি আহিছো। তুমি মোৰ কিবা এই কামত সহায় অলপ কৰিব পাৰিবানে? শ্বেৰ সিং গুহাৰ ভিতৰলৈ গ'ল আৰু ভিতৰৰ পৰা কিছু সোণৰ গহনা লৈ আহিল। এইটো লোৱা বন্ধু, তুমি এইটো বেচা আৰু কিবা ব্যৱসায় আৰম্ভ কৰা। ধন্যবাদ, তোমাক বহুত বহুত ধন্যবাদ। কৃষ্ণনে সেই গহনাখিনি লৈ ল'লে। তেতিয়াই তাৰ লালা কৰিমলৰ কথা মনত পৰিল। কৃষ্ণ লালা কৰিমলৰ দোকান পালেগৈ। আহা আহা ভাই, তোমাৰে দোকান, আহি যোৱা। ধন্যবাদ ভাই, মোৰ তোমাৰ লগত এটা কাম আছিল। কোৱা। মোৰ এই গহনাখিনি বেচিব লাগিছিল। এইখিনি মোক শ্বেৰ সিঙে দিছে। দেখুৱা। লালাই গহনাখিনি দেখি আচৰিত হল। ইয়াতো যুৱৰাজৰ গহনা। ইয়াৰ অৰ্থ হল শ্বেৰ সিঙে যুৱৰাজক খাই পেলালে। সেইকাৰণে যুৱৰাজ কেইবামাহো গায়ব হৈ আছে। যদি মই মহাৰাজক এই কথাটো কৈ দিওঁ কি তেওঁ যুৱৰাজৰ হত্যাকাৰী মোৰ ওচৰত আছে, হয়তো মোক তেওঁ উপহাৰ দিব পাৰে। কি হ'ল ভাই? একো নহয়, তুমি অলপ দেৰি ইয়াতে বহা। মই এই বস্তুটো পৰীক্ষা কৰি লৈ আহোঁ। ঠিক আছে লালাজী। লালাই গহনাখিনি লৈ ৰজাৰ ওচৰ পালেগৈ। প্ৰণাম মহাৰাজ, এয়া চাওক আপোনাৰ যুৱৰাজৰ গহনা। এইটো তুমি ক'ত পালা? এজন মানুহে এইখিনি মোৰ ওচৰত বেচিবলৈ আহিছে আৰু মোৰ মনে ধৰিছে সি এই যুৱৰাজক হত্যা কৰিছে। কি হয়নি?
সেই মানুহজনক কৰায়ত্ব কৰি লোৱা আৰু অহা মাহত তাক শুলত দিবা। ৰাজ সৈনিকে কৃষ্ণনক বন্দী কৰিলে। কৃষ্ণনে বন্দীশালত কান্দিবলৈ ধৰিলে। মোৰে ভাগ্য বেয়া আছিল যে মই এইটো সোণাৰীৰ ওচৰলৈহে আহিলো। মোক জীৱ জন্তুবিলাকে সাৱধান কৰিছিলে। সেই বনৰীয়া জীৱ জন্তুবিলাকে এই মানুহতকে ভাল। এতিয়া মই কি কৰো? তেতিয়া কৃষ্ণনৰ নাগেশলৈ মনত পৰিল। নাগেশ, মোৰ সহায় কৰা। নাগেশ তাৰ উপস্থিত হলি। কি হল বন্ধু, তুমি কয়দীখানাত? কৃষ্ণনে গোটেই কাহিনীটো কলে তাক। এইটো কথা। ইয়াৰ মাত্ৰ এটাই উপায় আছে। কি? মই ৰজাৰ ৰাণীক দংশন কৰিম আৰু কোনো বেজৰ ওচৰত ইয়াৰ ঔষধ নাথাকিব। যেতিয়াই তুমি ৰাণীৰ শিৰত হাত থবা তেতিয়া তেওঁ ভাল হৈ যাব। তেতিয়া নাগেশে ৰাণীৰ ভৰিত খুট মাৰিলে আৰু ৰাণী নীলা হৈ গল। বহু বেজে বহুত যত্ন কৰিও ৰাণীক ভাল কৰিব নোৱাৰিলে। শেষত ৰজাই ঘোষণা কৰিলে, যে মোৰ ৰাণীক পুনৰ সুস্থ কৰি তুলিব পাৰিব, মই তেওঁক 1000 সোণৰ মুদ্ৰা আৰু মহল দান কৰিম। কৃষ্ণনে সৈনিক এজনক কলে, এইখন ৰাজ্যত অকল ময়েই আছো যিজনে তোমাৰ ৰাণীৰ জীৱন বচাব পাৰে। কৃষ্ণনক ৰজাই মাতি পঠিয়ালে আৰু কৃষ্ণনে যেতিয়াই ৰাণীৰ কপালত হাত দিলে ৰাণী ভাল হৈ গল। কিন্তু এই চমৎকাৰ হল কেনেকে? এইটো কোনো চমৎকাৰ নহয় মহাৰাজ, এইটো মোৰ বনৰীয়া বন্ধুসকলৰ উপহাৰ। মই বুজা নাই। মহাৰাজ, আপুনি মোক এনেকুৱা এটা দোষৰ শাস্তি দিছে যে যিটো মই কৰায়েই নাই। কৃষ্ণনে কানি কানি সকলো কাহিনী কৰে। সেই লালা কৰৰীমলক কৰায়ত্ব কৰা। আৰু কৃষ্ণন, তোমাক বহুত বহুত ধন্যবাদ। কৃষ্ণনক 1000 সোণৰ মুদ্ৰা আৰু মহল দান দিয়া যাওক। সৎ কৃষ্ণনে নিজৰ উপহাৰ নিজেই পালে আৰু বেইমান লালা কৰৰীমলক শাস্তি দিলে। আৰু বন্ধুসকল, আমি ইয়াৰ পৰা এইটোৱে শিক্ষা পালো যে জংঘলী জীৱ জন্তুৰ মাজত মানুহতকৈও বেছি সততা আছে। মই হলো চাইনি। আপুনি যদি মোক এনেকৈ চাব বিচাৰে তেনেহলে এই ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব।